নমস্কাৰ ৰাইজ, মই ডলি কছাৰী আকৌ এটা শ্বুটিঙৰ ভিডিঅ' লৈ আহিছোঁ। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে কৌটিল্য ৰাভাৰ নতুন অসমীয়া গানৰ অফিচিয়েল মিউজিক ভিডিঅ' কইনা মোৰ কইনা। আশা কৰোঁ গীতটি সকলোৱে আঁকোৱালি ল'ব। এই ব্লগটোৰ জৰিয়তে শ্বুটিঙৰ বিহাইণ্ড দ্য চিনবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ব্লগটি শেষলৈ চাব আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিবা। এক্টৰে পুৰা লিপষ্টিক লৈ আছে দে লোৱা নাই কি আছে ফ্ৰান্সিছে লিপষ্টিক লৈছে ফেন খান দিছিল চাং একবাৰ মই দেখাই লৈ পাও নাই খান ফেন বাহতে দিলো মেকআপ চলি আছে দে কৈ দিয়া আৰম্ভ হ'ব আৰু আমাৰ শ্বুটিং। আমাৰ এক্টৰনি আজিৰ মানে এনেকৈ হৈ থাকবো আমাৰ একবাৰ চাওচোন হাঁহি দি দে মোৰ হাত থিয় তুলে ইমান ধুনীয়াকে এইফালে মোৰ ফ্ল্যাশবেক চলি আছে মোৰ ফ্ল্যাশবেক মানে এইটো মই ফুৰুগলৰ নাই এইটো মই হাইনালকে আমনি পিন্ধাই দে ফ্ৰান্সিছ শ্বুটিং কৰবা হেৰি পুৰা ৰিলছ বনাই আছে ইয়াত চাহ কৰাইছে কলা গেল আৰু বাবু চাৰ্জত মোৰ ফেন খানা চালে এমবি হা কোন ঘৰতে তংগা ৰুমত এক্টৰৰ জোতা ফাটি গ'ল একে অৱস্থা এক্টৰনিৰো চেণ্ডেল ছিঙি গ'ল এক্টৰৰ জোতা কাম নাই আৰু ঘুমা তোতে ঘুমা একবার চা খেয়ে দাও যাব না কি গাড়ি যা এক্টৰ তোৰ এক্স নেকি গাড়ি পাই গেল উঠি এ গাড়ীখন বোকা লাগা নহয় ইফলে করলি ইফলে হবি গাইজ আমি শ্বুটিঙত আহিছোঁ হেল্ল' কিহৰ শ্বুটিং হৈছে অকণমান কৈ দিবা এটা মিউজিক ভিডিঅ'ৰ শ্বুটিং চলি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আপোনালোকে কইনা মোৰ কইনা
ট্ৰেইলাৰ Hi guys, please subscribe my WhatsApp status. Hi, share me. WhatsApp. আমি চাহ খাই আছো এতিয়া নিখাৰী কি খাইছা বন আৰু 20 টকা হাই ব্লাৰ এই ব্লান আৰু এটা ব্লাৰ কোট এইটো এটা ব্লাৰ তিলাপি ইয়া কোৰিওগ্ৰাফাৰ Jilpi. জিলাপি জলপি এটা কল আছিল ইয়া আমাৰ সিংগাৰ দাদা হাই ব্লাৰ হাই কৰি দি একবাৰ ইয়া আমাৰ দিবাকৰ দা এক্টৰ পবন দাদা আমি নিজকে কই না জিলাপি Julia. হেল্ল' প্ৰিয় গায়ক কৌটিল্য ৰাভা আমাৰ মাজত ডিৰেক্টৰ তাৰাণী ৰঞ্জন ডেকা নমস্কাৰ দিবা এয়া আমাৰ যুৱ অভিনেতা লগত আমাৰ কৌটিল্য ৰাভাৰ লগত সহযোগী বন্ধু এয়া আমাৰ সহযোগী অভিনেত্ৰী শ্ৰীমন্তিকা সুমন দুলি বৰপাত্ৰ